মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমাৰ এইবাৰ বিহুখনি আজি ভুল ত্ৰুটিবোৰ ক'বলৈ একদম মনে নাই আৰু ভুল তেনেকৈ হোৱাও নাই আৰু আজি বক্তৃতা দিয়া এইটো এটা হেৰিও পৰিৱেশো নাই অৱশ্যে, কিন্তু আপোনালোকেহে ক'ব লাগে আমি কেনেকৈ আয়োজন কৰিলোঁ, আপোনালোকে ৰাইজে কেনেকুৱা পালে, ৰাইজৰ পৰা শুনিব পালে ভাল লাগিল হয়। আৰু বিশেষ এটা দুটা কিবাকিবি এইবিলাক থাকেই আৰু খুটি নাটি, কিন্তু এজ এ হ'ল গোটেইখিনি চালি জাৰি চালে গোটেই ভাল হৈছিলে। আমাৰ আৰ্টিষ্টো ভাল ভাল আৰ্টিষ্ট আহিলে, প্ৰগ্ৰেমকেইটাও ভাল হ'ল, আমাৰ অনুষ্ঠানবিলাকো সময়তে হ'ল। গোটেই এইবাৰ আমি বিহুৱতী প্ৰতিযোগিতাও পাতিলোঁ, 10 গৰাকীকে আমি বিহুৱতী নচুৱাইছিলোঁ আৰু বিহুৱতী প্ৰতিযোগিতা আচলতে পাতিবলৈ সাহস হোৱা নাছিল যিহেতু সময়ৰ নাটনি, কিন্তু ইমান সুন্দৰকৈ আমাৰ 10 গৰাকী বিহুৱতীও হৈ গ'ল। তাতে ক শাখা খ শাখা বিহু নাচো হ'ল, তাৰপাছত আৰু এইবিলাক আমাৰ বিশেষ আকৰ্ষণীয় এতিয়া হ'ল আমাৰ ফেশ্বন শ্ব'টো। আমাৰ গোটেই মহিলাসকলে ইয়াত সহযোগ কৰিলে আৰু তেওঁলোকেও নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ এখন মঞ্চ পালে, খুবেই ভাল লাগিল। আৰু শেষৰ ফালে আমি হেৰিও কৰিলোঁ, এই লোকেল আৰ্টিষ্টে আমি গীতো গালোঁ। এবাৰ ময়ো মঞ্চত উঠিলোঁ, সদ্যহতে মই মানে বিহু মঞ্চত মই নুঠোৱেই, প্ৰায়ে মঞ্চত মোক কমেই দেখা পাব। মই এগৰাকী শিক্ষয়িত্ৰী, শিক্ষা দি আহিছোঁ ল'ৰা ছোৱালীক, কিন্তু এইবাৰ নিজৰ অনুষ্ঠান বুলি ময়ো গীত কেইটামান গাবলৈ সুবিধা পালোঁ, খুবেই ভাল লাগিল। মানুহ নাছিলে, ৰাইজ আমাৰ গুচি গৈছিলে, তথাপিও মই নিজৰ মানে ঘৰত গোৱা নিচিনা খুব সুন্দৰকৈ এনজয় কৰিলোঁ আৰু যিকেইগৰাকী আছিল তেওঁলোকক খুব নচুৱালোঁ খালি, সেইটো খুব ভাল লাগিলে। আৰু প্ৰতিবাৰে আমি এইটো অনুষ্ঠান ৰাখিম। আমাৰ লোকেল যিখিনি আৰ্টিষ্ট আমি তেওঁলোকৰ প্ৰতিভা বিকশিত কৰিব লাগে, যিহেতু গানৰ ষ্টুডেণ্ট মোৰ বহুতেই আছে কলনীত, তেওঁলোকেও গীত গাই আছে। এইবাৰ মই কথা দিছোঁ আমাৰ সৰু সৰু ল'ৰা ছোৱালীকো মানে শিকায়, বিহুগীত শিকায়, বিহুনাম শিকায় ধুনীয়াকৈ মই মঞ্চত আৰু উঠাবলৈ চেষ্টা কৰিম। আৰু ৰাইজৰ সহযোগিতা বিশেষভাৱে প্ৰয়োজন আৰু সদায় আপোনালোকৰ সহযোগিতা মই বিচাৰোঁ আৰু বিশেষকৈ আমাৰ ফ্ৰেণ্ডছসকলক উপবিষ্ট চিৰিংগাঁও কৰণীবাসী শ্ৰদ্ধেয় আই মাতৃসকল আৰু এই আজিৰ কাৰ্যসূচীটোক পৰিচালিত কৰা শ্ৰদ্ধেয় সভাপতি বৰুৱা ডাঙৰীয়া, মাধৱজী বৰুৱা ককাইদেউ আৰু চিৰিংগাঁও ৰিভেলিং কলনীৰ অনুষ্ঠিত হোৱা তিনিচুকীয়া মণ্ডল OBC কমাৰ্চিয়েল সন্থাৰ হাস্যবান আমাৰ যুৱকী আৰু বৰ্তমান এজন হাস্যবান আমাৰ ইয়াতে আছিলে কলনীত কটানগৰ এই চুকৰ পাত এটা আছে, তেখেতে বিৱৰণী গোটেইখিনি ক'ব। এতিয়া আমি ভাওনা আমি একেলগতে কৰিছিলোঁ, এই নামঘৰৰ ভাওনা আমি আৰম্ভ কৰিছিলোঁ। মোৰ জীৱনৰ ভাওনা সাংস্কৃতিক লগত জড়িত থকা নামঘৰটো এই নামঘৰটো, গতিকে এই নামঘৰৰ লগতে আমাৰ অনুপম মহন্তৰ লগত তাৰ লগত চিনাকি এখন কলনী কথা ককাই ভাই আছে। আমি ককা এজন মানুহ, তেখেতে আজি ইমান সুন্দৰকৈ কবিতা লিখে, কবিতা লিখি 3-4খন কিতাপ ক্ৰিয়েশ্যন ক্লাবৰ সভাপতি সম্পাদক আৰু কাৰ্যকৰী সভাপতিক মোৰ কিতাপকেইখন তেখেতসকলৰ হাতত মই অৰ্পণ কৰিব বিচাৰিছোঁ। তেখেতসকলেই এই কিতাপকেইখন যাতে মোৰ সাদৰে গ্ৰহণ কৰে। আহক বাইদেউ, আহক। আমি সেইদিনা সম্পূৰ্ণ যাব নোৱাৰিলোঁ, গতিকে আমি এখনি নামঘৰত আহিব পৰাকৈ আপোনালোকক সুবিধা কৰি দিছোঁ।
আচ্ছা আচলতে এয়া আমাৰ মৰম আপোনালোকে যিহেতু আমি নেক্সট বছৰ আমি যেতিয়া বিহু আমি অনুষ্ঠান আমাৰ এছ'চিয়েশ্যন ফালৰ পৰা নহ'ব গতিকে আপোনালোকে সকলোৱে কিন্তু বিহুটো কিন্তু জীয়াই ৰাখিব লাগিব বিহুটো প্ৰত্যেক বছৰ আপোনালোকে কিন্তু পাতিব লাগিব জীয়াই ৰাখিব লাগিব আমি এইটোৱে কামনা কৰিছোঁ সকলোৱে পাতিবনে বিহু সকলোৱে পাতিবনে বিশেষকৈ আমাৰ চাহ আৰু পিঠা বনোৱাত পিঠা সহায় কৰিছিলে বহুত ভাল লাগিছে ইমান কষ্ট কৰি পিঠা খাব পাইছিলে তেখেতলোকে বনাই আমাক খুৱাইছিলে গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঞ্জিতা পেগু ৰঞ্জিত ধন্যবাদ আৰু চিনিয়ৰবিলাকক আৰু তিনিচুকীয়া ডিভিজনৰ বেষ্ট হেৰি আছিলে মিছ তিনিচুকীয়া ডিভিজন আছিল ফাৰ্ষ্ট পাইছিলে নীলাক্ষী গগৈ দাস আৰু আহিব লাগে ধন্যবাদ আৰু আৰু কোন আছিলে আমাৰ অঞ্জনায়ত আছে আমাৰ অঞ্জনায়ত নামবিলাক পাইছোঁ বেয়া নাপাব দেই আপোনালোকক যে আজি এই চেলেঞ্জ চালক আপোনালোক মৰম যাচিছোঁ কিন্তু নেক্সট বছৰ বিহুত কিন্তু আপোনালোকে বিহু পাতিব লাগিব বহুত কষ্ট আৰু আমাৰ হয় হয় সবিতা দাস তেখেতা দাস আমাৰ এইফালে মুন্নি বৰা আমাৰ মাতিজৰ পত্নী খুব কাজিয়া লাগে বোলে এটি ঘৰ কাকুমণি সোণোৱাল আমাৰ এই আমাৰ দিছিল কণিযুঁজ প্ৰতিযোগিতা সমিতিৰ অভিযান সমিতিৰ সভাপতি আছিল চিংকুমণি সোণোৱাল গীতাঞ্জলি গগৈ উদযাপন সমিতিৰ অভ্যৰ্থনা সমিতিৰ সহসম্পাদিকা আছিলে গতিকে সকলোকে আমি প্ৰতিভা উন্মোচন কৰা হৈছে উন্মোচন কৰিছে আমাৰ অনুপম মহন্ত ডাঙৰীয়াই আৰু ইয়াত যদি কোনোবা কৰিব বিচাৰে এটা কিতাপ নিব পাৰিব নাম লিখি যাব লাগিব আৰু ঘূৰাই দি পেলাই নামটো লিখি দিব লাগিব